নেতৃত্বৰ দলৰ পৰা মাত্ৰ 6জন ব্যক্তিকে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। মই ভাবোঁ এইটো আৰক্ষীৰ কাৰণে এটা বিফলতা। গতিকে আৰক্ষীয়ে যিসকল ব্যক্তি আছে আৰু অধিক তৎপৰতাৰে সেইখিনি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু অতি নিলজ্জজনকভাৱে যোৱাকালি চতিয়াৰ বিধায়ক পদ্মা হাজৰিকাই কৈছে যে আমি গুৱাহাটীত তেওঁক ভাল ট্ৰিটমেণ্টৰ কাৰণে পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। নিৰ্বাচনী কেম্পেইনত যাই পেলাই, নিৰ্বাচনী প্ৰচাৰত যাই পেলাই পল্লৱ লোচন দাস ডাঙৰীয়া আৰু পদ্মা হাজৰিকা ডাঙৰীয়াই 7 তাৰিখৰ পৰা 8 গৈছে, 9 গৈছে, তেওঁ যোৱাৰ সময় পোৱা নাই, 10 তাৰিখে গৈছে। গতিকে এনেকুৱা দৰত এফালেদি আমাক এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ, আনফালেদি তেওঁলোকে 4-5 দিন পিছত সহানুভূতি দেখুৱাব। এইটো আমাক তেনেকুৱা সহানুভূতি আমাক তেওঁলোকৰ নালাগে। আৰু আটাইতকৈ দুখ লাগিছে যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কয় পাহাৰৰ পৰা ভৈয়াম, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ, হিন্দু মুছলমান আমি সকলোৱে একত্ৰিতভাৱে বৰ অসমখন আগুৱাই লৈ যাব লাগে। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীৰ পৰা এটা প্ৰতিক্ৰিয়া প্ৰকাশ নহ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে সংবাদ মাধ্যমত এই ঘটনাক গৰিহণা নিদিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিজন আক্ৰান্ত ব্যক্তি আজি জিএমচিত আছে, সেই জিএমচিত তেওঁ খবৰ ল'বলৈ তেওঁৰ আহৰি নাই নে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল সংখ্যালঘুসকলৰ মুখ্যমন্ত্ৰী নহয় নেকি? তেওঁ স্পষ্ট কৰক। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সংখ্যালঘু হোৱাৰ কাৰণে আজি আমি এনেকুৱা নিৰ্মম অত্যাচাৰৰ বলি হৈছোঁ নেকি? আৰু তেওঁ যদি সংখ্যালঘুসকলৰ মুখ্যমন্ত্ৰী হয়, সকলো জাতি জনগোষ্ঠীৰে মুখ্যমন্ত্ৰী হয়, তেনেহ'লে তেওঁৰ প্ৰতিক্ৰিয়া আজিলৈকে কিয় নাহিল? গতিকে এই ক্ষেত্ৰতে বুজা যায় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিজেপি চৰকাৰ, বিজেপি দলে আজি সম্পূৰ্ণভাৱে আজি সংখ্যালঘুসকলক টাৰ্গেট কৰি লোৱা বুলি আমাৰ অনুভৱ হৈছে। আৰু মই ভাবোঁ যে এই ঘটনাটোৰ যদি ন্যায়িক তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিদিয়ে আৰু ইয়াৰ আঁৰত থকা ব্যক্তিক যদি তেওঁলোকে কোনো ধৰণৰ উলিয়াৰ ব্যৱস্থা নকৰে, আমি ভাবিম যে চৰকাৰ প্ৰশাসন মিলিয়ে সংখ্যালঘুসকলৰ ওপৰত বা শওকত আলীৰ ওপৰত এনেকুৱা নিৰ্মম অত্যাচাৰ চলাই আছে। যাৰ কাৰণে আপোনালোকক আজি আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, চৰকাৰে যিমান দুৰ্বৃত্ত আছে ইয়াত তেওঁলোকে কৰায়ত্ব কৰিব লাগিব আৰু কঠোৰভাৱে শাস্তি দিব লাগিব। আৰু আমি অসমবাসী ৰাইজক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। অসমৰ বিভিন্ন দল সংগঠন, বিভিন্ন ধৰ্ম নিৰপেক্ষ ৰাইজক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ যে এই ঘটনা সকলোৱে মাৰ বান্ধি গৰিহণা দিছে, সকলোৱে আগবাঢ়ি আহিছে, সকলোৱে ধিক্কাৰ দিছে। কোনো জাতি ধৰ্মীয় অনুভূতিত যাতে কোনো আঘাত নকৰে তাৰ কাৰণে সকলোৱে আহ্বান জনাইছে। আগন্তুক দিনতো অসমৰ শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত, শংকৰদেৱ আজান ফকীৰৰ বৰ অসমখনক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত এনেকুৱা ঘটনাক গৰিহণা দি দোষীসকল যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে অসমবাসী ৰাইজে একত্ৰিতভাৱে এনেকুৱা ঘটনাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বৰ কাৰণেও আমি আহ্বান জনাইছোঁ। আৰু সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি তেওঁলোকৰ কাম চলাই যাবৰ কাৰণে বা অসমখনক আগুৱাই লৈ যাবৰ কাৰণে আমি